ADRE 2.0 গ্ৰেজুৱেশ্যন লেভেলৰ যোনটো পেপাৰ আছিল 50 নম্বৰ কোৱেশ্চনটো কি আছে যে হোৱাট শুড কাৰেক্টলি ৰিপ্লেচ এডগাৰেট ইন দা গ্ৰাইট এই এডগাৰেট যেটো স্থান আছে এটো কোনটো সংখ্যা বহিব এটো কৈছে কিমান সংখ্যা বহিব এটো এই চাৰিটা অপচনৰ ভিতৰত মই ধৰিলো এটা বহিল মানে কোনটো লজিক ইউজ কৰিছে এটোটো নাহিব পৰীক্ষাত বেলেগ এটা দি দিব তেন্তে জানিব লাগিব কোনটো লজিক ইউজ হৈছে লজিকটো জানি লও সাদা পেজ এটা ললো তোমালোকক লজিকটো একেবাৰে সিম্পল ট্ৰিক্সত সহজ ট্ৰিক্সত দেখুৱাম ইয়াত কি কৰিছে যে এটা বক্স দিছে এটো বক্সটো ভালদৰে চাবা তোমালোকক বক্সটো এই বক্সটোত কি লিখা আছে মই এটো ইয়াত যেনেকৈ লিখা আছে ইয়াত তেনেকৈ লিখিছো তোমালোকৰ দেখা অসুবিধাৰ কাৰণে 13 আছে 450 30 21 11 8 আৰু 32 782 আৰু 23 এই মাজৰ সংখ্যাবোৰ কেনেকৈ হল তো চাব লাগিব যে তোমালোকক দেখুৱাই আছো ভালদৰে এটো লজিকটো হল যে এই 30 ৰ লগত 30 লিখি ললো 30 30 ইনটু 13 কৰিছে 13 13 প্লাস 2 বুজি পালা এনেকৈ কৰিব লাগিব এটো লজিক ইউজ কৰিছে ইকুৱেল টু কিমান হ'ব এই 13 আৰু 2 প্লাস কৰিলে কিমান হ'ব 15 হ'ব বুজি পালা 15 লগত আকৌ এই 30 গুণ কৰিব লাগিব পূৰণ কৰিব লাগিব 30 কিমান হ'ব তেনে হলা 5 9 9 5 উকলিলে 1 3 1 গুণ 3 4 তেন্তে কিমান হল 450 ইয়াত আছে বুজি পালা 450 এটো পালো সেম পদ্ধতিত আকৌ এটা কৰি লও এটো কৰি লও 8 ইনটু 21 প্লাস 2 কৰিব লাগিব এটো লজিক ইউজ কৰিছে আমি 21 ৰ লগত 2 প্লাস কৰিলে কিমান পাম 23 পাম 23 ৰ লগত 8 যদি আমি গুণ কৰি দিও কিমান হ'ব কিমান পাম 3 8 গুণ 24 হয় উকলিলে 2 8 2 গুণ 16 18 হয় 18 লিখি দিলো এতে কিমান পালো 184 ঠিক আছে এটো পালো আকৌ এটা চাই লও এটো চালেহে গম পাম যে এটো রাইট হ'ব বুজি পালা এটো তো হ'ব এটো চাও আগত তাৰ পিছত এটো চাম এটো কি আছে যে 20 এটো 1 নম্বৰ 2 নম্বৰ এটো 3 নম্বৰ এটো 23 into 32 plus 2 এটো কিমান হ'ব আকৌ এটো প্লাস কৰিলে এডিশন কৰিলে 34 আৰু 34 লগত 23 গুণ কৰিলে কিমান পাম 23 গুণ কৰিলে কিমান পাম 3 4 গুণ 12 গুণিলে 1 আৰু 3 3 9 10 হল 10 1 গর কাটা 4 2 গুণ 8 3 2 গুণ 6 ঠিক এটো কিমান হল 2 8 7 কিমান পালো এটো 782 ইয়াত আছে এটো মিলি গৈছে তেন্তে এই সেকেন্ড নাম্বার যোনটো কৰিছিলো একেটা পদ্ধতিত তেন্তে এটো কিমান পাইছো 184 ইয়াত কি হ'ব 184 এটো হ'ব রাইট आंसर অপশন কি আছে 184 আছে না নাই 184 আছে গতিকে অপশন বি ইজ দা রাইট आंसर বুজি পালা